নমস্কাৰ বন্ধুসকল, হাতী মাৰি ভুৰুকাত ভৰুৱা নিচিনাকৈ মই আপোনালোকক কিছুমান সাহিত্য সভাৰ আগতে সৰু সৰু দৃশ্য দেখাম, চাই যাব। নমস্কাৰ, মই প্ৰণৱ ডেকা। MPD ৰিমেক্স চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে ঘণ্টাটো বজাই দিয়ক, যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন সকলোতকৈ আগত পায়। সাহিত্য সভালৈ আহোঁতে আপোনালোকে বহুতো গেট পাব, কিন্তু এইটো মেইন থলীখনৰ এইটোৱে মূল গেট। এই গেটটো আপোনালোকে পাব। মই বিশেষ জেগাখিনি গৈ থাকোঁতেই, বিশেষ জেগা মানে ম'হযুঁজ চাবলৈ গৈ থাকোঁতে বাটতে দেখা পালোঁ তাৰ ধুনীয়াকৈ মণ্ডপ সজাইছে, গেট সজাইছে, ৰঙেৰে ৰঙিল কৰি দিছে। এইবোৰ দেখাইছোঁ মই। চাৰিওদিশে মানুহ ইমানবোৰ শ শ নিবনুৱাই কাম কৰি আছে, যুৱকে কাম কৰি আছে, দেখি কিবা এটা ভাল লাগি গৈছে। আৰু তাতোকৈ অতি ধুনীয়া হ'ব 1, 2, 3 এই 3 দিন আপোনালোকে দেখিব। ফেব্ৰুৱাৰী 1, 2, 3 তাৰিখ ফেব্ৰুৱাৰী দেখিবলৈ পাব। ৱাও, বহুত ধুনীয়া বনাইছে। এপাক ভিতৰত সোমাই গৈ চাওঁ কিনো আছে। চিঅ' চেনেহী মোৰ ভাষা জননী। এয়া হৈছে অসম সাহিত্য সভাৰ 10ম বিশেষ ৰহা অধিৱেশনৰ কিছু দৃশ্য আপোনালোকক তাৰ আগতেই দেখাইছোঁ। আহিব, সকলোৱে উপভোগ কৰিব। এইদৰে সেই বিশেষ জেগাত হ'ব, যিডোখৰ জেগাত নেকি মুকলি আকাশৰ তলত 3 দিনেই আমাৰ এই ত্ৰিৰংগ পতাকাখিনি জিলিকি থাকিব, বতাহৰ পূবাল শতত উঠি থাকিব। এইডোখৰ আমাৰ পতাকাস্থলী। আপোনালোক সকলোকে আহ্বান জনাইছোঁ আমাৰ এই অসম সাহিত্য সভাৰ ৰহাৰ 10ম বিশেষ অধিৱেশনলৈ। মোৰ এই লিংক ডিছক্ৰিপশ্যনত মোৰ ফোন নম্বৰ আৰু এড্ৰেছটো থাকিব। আপোনালোকে আহিব, পাৰিলে মোক কণ্টেক্ট কৰিব বা ফোন কৰিব। আৰু ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই।